আৰু মই এটা কথা ক'ব খোজো যেতিয়ানে হাগ্ৰামা ডাঙৰীয়াই বা তাৰ চামচা পচা মাংসৰ ফেক্টৰীৰ মেনেজাৰসকলে কাষ্টম প্ৰহ্লাদ আৰু কোনোবা আছিল অবিক্ৰম এই ব্যক্তিবিলাকে একো কাম কৰিব পৰা নাই কৈ থাকে বিৰাট নিলজ্জা আৰু লজ্জা নোহোৱা মানুহ ঘৰৰ পৰা খেদা খোৱা মানুহ তেখেতসকলৰ ফেমিলিবিলাকে তেখেতসকলক লগতে আচলতে নলৈ চাগে বুলি মই ভাবোঁ কাৰণ এনেকুৱা নিলজ্জা না নাজানা বুৰ্বক আচলতে বুৰ্বকো হ'ব পাৰে অজ্ঞাত বা অভদ্ৰ জানিও নাজানা ভাওজোৰা ভাৰত স্বাধীন হোৱাত ৭০ বছৰ হৈ গ'ল বিপিএফে ১৭ বছৰ শাসন কৰিলে হত্যা হিংসাৰে হওক কিবাকে হওক ডমিনেট কৰি মাৰপিট কৰি হ'লেও চলালে বাৰু কামৰ কথা যেতিয়া কয় আমাৰ পাগলাৰ ওপৰত যোনটো ব্ৰিজ হাগ্ৰামে কৰিছিল নে আজি কুমৰিকাটা আৰু মছলপুৰ যোৱা ৰাস্তা 2 লেন হ'বলৈ গৈ আছে হাগ্ৰামে কৰিছিল না 100 কৰোৰ টকাৰ ব্ৰিজ এই এমাহ 2 মাহৰ মাজত কমপ্লিট হ'বলৈ গৈ আছে ইয়াৰ পিছত সিংৰা বৰিমাখাৰ যোনটো দলং 300 মিটাৰৰ ওপৰত হাগ্ৰামে কৰিছিল না কাষ্টমে কৰিছিল না পচা মাংসৰ ফেক্টৰীৰ মেনেজাৰবিলাকে কৰিছিল না জালাৰ পৰা বাগানপাৰা 25 কৰোৰ টকাৰ 8 মিটাৰ বহল ৰাস্তা হাগ্ৰামে কৰিছিল না বেলেগ নালাগে বৰ্মাৰ পৰা নিকাশিৰ যোনটো ৰাস্তা 2 লেন 98 crore হাগ্ৰামে কৰিছিল না টেক্সটাইল পাৰ্কত এৰি সিল্ক স্পিনিং প্লান্ট 54 crore হাগ্ৰামে কৰিছিল না হাগ্ৰামা ডাঙৰীয়া কৰিছিল না কাষ্টম কৰিছিল না প্ৰহ্লাদ কৰিছিল না বিক্ৰম 1700 কিলোমিটাৰ গুডউইলৰ 1000 কৰোৰ টকাৰ ৰাস্তা কমপ্লিট বিটিআৰত কৰিছিল না হাগ্ৰামাই 17 বছৰত 1700 কিলোমিটাৰ ৰাস্তা কৰিছিল না হাগ্ৰামা ডাঙৰীয়া CMGY চিফ মিনিষ্টাৰৰ যোনটো ফান্ড ইটোৰ দ্বাৰা 900 কিলোমিটাৰ ৰাস্তা বিটিআৰত হাগ্ৰামা কৰিছিল না বিক্ৰম এই আজে বাজে কথা কৈ ৰাইজক মই ভাবো আপোনালোকে শ্বেয়াৰ নাপাব বহিবলৈ এই বিটিআৰ নিৰ্বাচনত এই যোনটো মাটিৰ কথা মই ক'লো ভাই যোনে যোনে নিজকে অবৰো বুলি ভাবি লয় বিশেষ কৰি হীৰা ডাঙৰীয়া আপুনি শুনক আপুনি অলপ আমাৰ মই আপোনাক দাদা বুলিও মানো মই খোলাকে কৈছো আপুনি অলপ ভাবক এই কাগজটো লওক আপোনাৰ যদি অন্তৰ আছে আপোনাৰ যদি সঁচাকে বুকুত তেজ আছে আপুনি সত্যটোৰ ফালে যাওক আপুনিয়ে মাটিৰ লৈ পেলাই হাংগামা কৰে আজিও আপুনি জিএসপি মাটিৰ পাত্তা ইউপিপিএল চৰকাৰে বিজেপি চৰকাৰে দিয়া নাই বুলি কয় আপুনি আজিও এই হাগ্ৰামাৰ লগত মিলিবলৈ আপুনি চেষ্টা কৰি আছে লাজ লাগিব দাদা লাজ লাগিব মই আপোনাৰ নিজৰ দাদা বুলিও কৈছো এই কাগজটো পাৰ পিছত সমগ্ৰ বিটিআৰ ৰাইজে সজাগ হৈ যাব যোনে নিজকে জিএসপি কৰি আছে দাদাসকল আপোনালোকে এই কাগজটো চাওক কোনে মাটিৰ পাত্তা দিয়ে বিজেপি আৰু ইউপিপিএল চৰকাৰে দিছে না হাগ্ৰামাই 17 বছৰত দিছে যোনে অবৰো বুলি কৈ লয় আমি জন দাস ডাঙৰীয়াক কৈছো জন দাস ডাঙৰীয়া আপুনি এইখন কাগজটো লওক গতিকে অহাগত সময়ত আপোনালোকে যে নিৰ্বাচন প্ৰচাৰ কৰিব যাব নোৱাৰিব কোনো মুছলমান গাঁৱত কোনো অবৰো গাঁৱত কোনো ৰাভাৰ গাঁৱত এটা একদম নিশ্চিত পচা মাংসৰ মেনেজাৰসকল হাগ্ৰামা ডাঙৰীয়া আপোনাৰ কোম্পানী এটাও চিট নিজকে আপোনালোকে এইবাৰ
মই এইখন মোৰ গৃহ বিশ্বাসেৰে মই আপোনালোকক ক'ব পাৰোঁ। ধন্যবাদ। তেখেতসকলে মানে লেতেৰা পলিটিক্স কৰাৰ কাৰণে তেখেতসকলে বহু কথা কৈ থাকে। মাটিৰ কথা লৈ কেতিয়াবা হিংসাক লৈ যেতিয়াৰ পৰা বিটিআৰ আমাৰ চৰকাৰ গঠন হৈছে তেতিয়াৰ পৰা আমাৰ এই অঞ্চলত এজনো মানুহ আমাৰ মৃত্যু হোৱা নাই। আৰু যদি ক'ৰবাত যদি কিবা এক্সিডেণ্ট হৈছে তেখেতে ক্ৰাইম কৰিছে, তাৰ কাৰণে আমাৰ প্ৰশাসনে হয়তো তাত এন্ট্ৰি কৰিছে বা তেনেধৰণৰ পানিছমেণ্টটো পাইছে। জানি বুজি পলিটিকেলি হাগ্ৰামাৰ চৰকাৰৰ সময়ত ৩,০০০ৰো বেছি মানুহ হত্যা কৰা হৈছে। ৩,০০০ৰো ওপৰত। সাৱধান হৈ যাওক ৰাইজ। কেইদিনমান আগতে মই দেখা পাইছোঁ আমাৰ যুৱ শাখাৰ সভাপতি সম্পাদক ডাঙৰীয়াই আমাৰ চাংৰাং ডাঙৰীয়াই এটা কথা কৈছিল। হয়, তেখেতসকলে বাঘ আহিছে বুলি ৰাইজক ভয় খুৱাই আছে। টাইগাৰ ইজ বেক বুলি কয় হাগ্ৰামাক। একচুৱেলি ঠিকে কৈ আছে, টাইগাৰ ইজ বেক। অৰ্থাৎ জম এটা আহি আছে। সি জম হয়, জম ৰজা হয়। টাইগাৰ যেনেকৈ ভয়ংকৰ, দেখা পালে মানুহ কামুৰি খাব, দেখা পালে ডিঙি চেপি দিব, বুঢ়া ওলাই খাব, কলিজা ওলাই খাব। তেখেত এইটোৱে মানুহ হয় আৰু তেখেতসকলে ঠিকে কৈ আছে। কিন্তু আমাৰ ৰাইজে কিন্তু কথাটো অলপ পলমকেহে বুজিছে। বাঘ আহিছে, আমি পলাব লাগে। আৰু বাঘৰ জাগাটো মানুহৰ মাজত নহয়, ৰাইজৰ মাজত নহয়। তাক আমি চিৰাখানাত থব লাগব। এইবাৰ গুৱাহাটী চিৰাখানাত বাঘৰ সংখ্যা বহুত কম হৈছে। গতিকে গোটাই বিটিআৰৰ ৰাইজে মিলি জুলি তাক ধৰি তাক গুৱাহাটী চিৰাখানাত থৈ দিব লাগিব। কেইদিনমান আগতে দুৰ্গা দাস ডাঙৰীয়া এজন দালাল, তেখেত গুৱাহাটীত বহুত বছৰ মাটিৰ দালাল কৰিলে, পলিটিক্সৰ দালাল কৰিলে, আৰু বা কি কি টাইপৰ দালাল কৰিছে। দালালিৰ কোনো সীমা নাই। কি কি টাইপৰ দালাল কৰি তেখেতে গুৱাহাটীত বাস কৰি আছিল, আজিৰ পৰা 5 বছৰ আগত এই কথা বাৰ্তাবিলাক আমি ভালকে জানো। দুৰ্গা দাস বড়োৰ পুৰা বুৰঞ্জী, কলা অধ্যয়ন, কলা আখৰেৰে লিখা কলা কিতাপ আমাৰ হাতত আছে। গতিকে দুৰ্গা দাস বড়ো ডাঙৰীয়া, আপুনি প্ৰথমতে নিজৰ বড়ো ভাষা ক'বলৈ শিকি লওক। ইমান নীলাজ ব্যক্তি আপুনি, নিজকে বড়ো বুলি কৈ লৈ এটা শব্দ আপুনি বড়ো কথা ক'ব নাজানে। আৰু আপুনি বড়োক লৈ পেলাই বিটিআৰৰ ৰাজনীতি কৰিবলৈ আহে। আপুনি এটা অভদ্ৰ মানুহ। আপোনাৰ একো ভদ্ৰতা নাই, আপোনাৰ কোনো নীতিৰ আদৰ্শ নাই, একো নীতি নাই আপোনাৰ। আপোনাৰ দৰে মানুহে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নাম ল'বলৈ নাচাজে। আপুনি মালিগাঁৱত বহি পেলাই আমাৰ এই পাণ্ডু বজাৰত আপুনি তাতে খালি তেল থকা গাহৰি সপ্তাহত 3বাৰকে কিনি পেলাই খাৱা, এই আপোনাৰ যোনটো ডেইলি যোনটো এক্টিভিটি, তাতে আপোনাক সাজে। ইভিনিঙত একবাৰ আৰু মৰ্নিঙত একবাৰ চৰ্বি থকা তেল গাহৰি পাণ্ডু বজাৰত আপুনি সদায় যাই কিনি খোৱাৰ বাদে আপোনাক একচুৱেলি একো নাচাজে। আপুনি কৈছে যে প্ৰমোদ বড়োৱে কিয় অকলে খেলিম বুলি নকয়। আপোনাৰ লগত দৰে আমি অভদ্ৰ নহয়, আমাৰ ভদ্ৰতা আছে। আমাৰ নিজস্ব এটা গঠনমূলক সিদ্ধান্ত আছে। সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া, সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে একে কথাই কৈ আছে যে বিজেপি আগতেও অকলে খেলিছে। আপুনি নাজানে নাকি?
আপুনি কোন মানুহক মিছা কথা কি এটা এনভাইৰনমেন্ট ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰে যোৱা সমস্যাত বিজেপি অকলে খেলিছে ইউপিপিলে নিজে আমিও অকলে খেলিছো আমাৰ কাৰো লগত মিত্ৰতা নাই আমি এনডিএ হৈ আছো আমাৰ যি ডিসিশন আজিৰ সময়ত এই ডিসিশনটো এতিয়া এনডিএ লব অজ্ঞানী ব্যক্তি আমি যদি কম অকলে খেলিম তথাপিও নহব কাৰণ এনডিএ এটা ডাঙৰ এটা সকলোকে বহুখিনি দল লৈ মিলি পেলাই এটা মানে এনডিএ মাৰ্চ কৰা এটা আমিও ইউপিপিএল দল গতিকে আপোনাক আজি এই কথাৰে কৈছো আপোনাৰ কলা যোনটো ইতিহাস এই ইতিহাসটো আমাৰ হাতত মজুদ আছে গতিকে আপুনি বহুত বেবাই নাথাকিব বজাৰত গৈ কবাত গৈ প্ৰথম কাম আপুনি কৰক মই আপোনাক এডভাইস দিছো আপুনি বড় ভাষাটো শিকিলক আৰু বাকি দালালিগিৰি কৰাটো বন্ধ কৰক আপোনাৰ দৰে মানুহে পলিটিক্সত নাসাজে আপনি খালি বিল্ডিং বনাবলৈ নিজৰ ঘৰখন সজাবলৈ নিজৰ লৰাটো বাহিৰত পৰাবলৈ নিজৰ ঘৈণীয়েকৰ ডাঙৰ ডাঙৰ সোণা গনা পিন্ধাবলৈ তাৰ কাৰণেহে আপনি পলিটিক্স কৰে ডেইলি গাহৰি খোৱাৰ কাৰণে পাণ্ডু গাডত গৈ গাহৰি কিনাৰ কাৰণেহে গাহৰি খোৱাৰ কাৰণেহে আপনি পলিটিক্স কৰে আৰু ৰাতিপুৱা হলে পেপাৰখন অসমৰ যিমান পেপাৰ আছে তাক পঢ়িব ইয়াৰ ওপৰত ৰাতিপুৱা প্ৰেছ মিডিয়া মাতি পেলাই এনালাইসিস কৰাৰ বাদে আপোনাৰ দৰে মানুহে কোনো গাঁৱৰ ঘৰত যায় ৰাস্তা ঘাট বনোৱাৰ পৰা কোনোবা মানুহে ঘৰ পোৱা নাই কম্পিউটাৰ কোৰ্সनि सोलोंथाय लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां कम्पिउटार कोर्सनि थाखाय बेसेन नाङा जासे मुं थिसननायनि खाबुखौ लानानै फैदों कक्राझार शहरनि खोदोमथलायाव थानाय एमएस फ्लाइंग रुट इन्स्टिट्यूशना बयखौबो तो बेहाय कक्राझार सिङाव थानाय खोदोमथला फ्लाइंग रुट इन्स्टिट्यूटा हस्पिटेलिटी मैनेजमेंट आरो एविएशननि अनगायै कम्पिउटार कोर्सखौबो लन्च खालामनाय जादों गोदान तो बेहाय दा फ्री एडमिशन सोलिगासिनो दङ जेरै जोङो जाभास्क्रिप्ट वेब डिजाइनिं सीसी प्रोग्रामिंग बेखौ गासिखौबो होनाय जागोन तो जायफोर कैंडिडेटफोरा गोसो दङ बेहाय माने थाबैनो रेजिस्ट्रेशन खालामनो हागोन एडमिशन फ्री सोलिगासिनो दं एविएशन आरो हस्पिटेलिटी मैनेजमेंटनि फोरोंथाय होबोबाय थानायजों लोगोसेनो देग्लायनिफ्राय लानानै फैबावदों कक्राझारनि एमएस फ्लाइंग रुट इन्स्टिट्यूशना कम्पिउटारनि कोर्स आखा-फाखा रोंगौसार फोरोंगिरि आरो मोजां खाबु थानाय बे फसंथानाव PGDCA, DCA, CCA, JavaScript, Web Designing, CC Programming, Illustrator, Stenography with Typing बायदि कम्पिउटार कोर्सफोरनि फोरोंथायखौ नोंथांमोननो होनो थाखाय बे समाव नेनानै दङ कक्राझारनि खोदोमथलायाव थानाय एमएस फ्लाइंग रुट इन्स्टिट्यूशना गोदानै जागायनो लानाय कम्पिउटार कोर्सनि थाखाय बे समाव एमएस फ्लाइंग रुट इन्स्टिट्यूशनाव गिबि खेबनि थाखाय मुं थिसनगिरिफोरा बेसेन होनाङालासे मुं थिसननायनि खाबुखौ मोननो हागोन थारैनो नोंथाङाबो कम्पिउटारनि गियान सोलोंनो गोसो दङ नामा जुदि गोसो दङ अब्ला गोबाव खालामाजासे कक्राझारनि एमएस फ्लाइंग रुट इन्स्टिट्यूशनाव सोलोंनो लानो थाखाय नोंथाङा 9394796813 एबा 8099554765 जानबुं अनजिमायाव फोनांजाब खालामदो